হেৰা বন্ধুসকল তোমালোকক স্বাগত জনাইছোঁ ইউটিউব হাবছা আমি ইউটিউব চেনেললৈ। আজি আমি আলোচনা কৰিম ত্ৰিভুজ। সো এই ত্ৰিভুজ চেপ্টাৰ আলোচনা কৰাৰ আগতে আমি জানিব লাগিব যে ত্ৰিভুজ কি, ত্ৰিভুজৰ কেই প্ৰকাৰ হয়। সো এইখিনি কথা আমি জানি ল'ম, তাৰ পিছত আমি এই চেপ্টাৰৰ মেথছবিলাক কৰিবলৈ যত্ন কৰিম। সো প্ৰথম আমি জানিম ত্ৰিভুজ কি। সো ত্ৰিভুজ হৈছে তিনিটা বাহুৰে আগুৰা ক্ষেত্ৰক কি বুলি কোৱা হয়, ত্ৰিভুজ বুলি কোৱা হয়। এইটো তিনিটা বাহু আছে, ধৰা হ'ল এ বি এটা বাহু আৰু বি চি এটা বাহু আৰু এ চি এটা বাহু, এইটো বাহু এইটো বাহু এইটো। সো তিনিটা বাহুৰে আগুৰা ক্ষেত্ৰক কি বুলি কোৱা হয়, ত্ৰিভুজ বুলি কয়। আমি এইখিনি জানো চাগে নিশ্চয়। সো যাৰ নেকি তিনিটা কি আছে শীৰ্ষবিন্দু, একেটা শীৰ্ষবিন্দুটো লয়, এ বিন্দু বি বিন্দু আৰু চি বিন্দু কি বুলি কোৱা হয়, শীৰ্ষবিন্দু বুলি কোৱা হয়। ঠিক আছে, তাৰপিছত আহিছোঁ আমি ত্ৰিভুজৰ প্ৰকাৰ। সো ত্ৰিভুজ 6 প্ৰকাৰৰ হয়, কোণ হিচাপে 3 প্ৰকাৰ আৰু বাহু হিচাপে 3 প্ৰকাৰ। ঠিক আছে, কোণ হিচাপে 3 প্ৰকাৰ নাম কোণ হিচাপে নম্বৰ 1 আমাৰ সমকোণী ত্ৰিভুজ, তাৰপিছত আছে 2 নম্বৰ সূক্ষ্মকোণী ত্ৰিভুজ, তাৰপিছত আছে স্থূলকোণী ত্ৰিভুজ। সো কোণ হিচাপে 3 প্ৰকাৰ, সমকোণী ত্ৰিভুজ, সূক্ষ্মকোণী ত্ৰিভুজ আৰু কি আছে স্থূলকোণী। সমকোণী ত্ৰিভুজ মানে যিকোনো এটা কোণৰ মান কিমান হ'ব লাগে, 90 ডিগ্ৰী। ধৰা হ'ল এইটো এটা ত্ৰিভুজ হয়নে, এ বি চি এটা ত্ৰিভুজ হয়, এই কোণটোৰ মানটো কিমান আছে, 90 ডিগ্ৰী। সো যিবোৰ ত্ৰিভুজৰ যিকোনো কোণ এটাৰ মান 90 ডিগ্ৰী হয় তাক কি বুলি ক'ব, সমকোণী ত্ৰিভুজ বুলি ক'ব। তাৰপিছত আছে সূক্ষ্মকোণী ত্ৰিভুজ। সূক্ষ্মকোণী ত্ৰিভুজ কি বুলি কোৱা হয়, এইটো এটা হ'ব পাৰে, আগতে যিটো চিত্ৰ আহিছে সেইটো হ'ব পাৰে, এইটো কোণ এই তিনিটা কোণৰ মাপ চোৱা তোমালোকৰ। এই তিনিটা কোণৰ গোটেইকেইটা কোণ 90 ডিগ্ৰীতকৈ কি হৈছে, 90 ডিগ্ৰীতকৈ কি হৈছে, সৰু, 90 ডিগ্ৰীতকৈ কি হয়, সৰু হয়। সো যিকোনো এটা ত্ৰিভুজৰ কোণ কেইটাৰ মান যদি 90 ডিগ্ৰীতকৈ সৰু হয় তেতিয়া তাক কি বুলি ক'ব, সূক্ষ্মকোণী ত্ৰিভুজ বুলি ক'ব। তাৰপিছত আমি আহিছোঁ স্থূলকোণী ত্ৰিভুজ। স্থূলকোণী ত্ৰিভুজ কাক কোৱা হয়, মানে যিকোনো কোণ এটা, মানে কোনো এটা ত্ৰিভুজৰ পি কিউ আৰ, চাপোজ ইয়াত ত্ৰিভুজ আছে, এই কোণটোৰ মানটো তোমালোক ভালদৰে মন কৰিবা, এই কোণটোৰ মানটো হৈছে কিমান, 90 ডিগ্ৰীতকৈ ডাঙৰ। তো এইটো কি বোলো, স্থূলকোণী বুলি কোৱা হ'ব। এই কিউ কোণটোৰ মানটো কি হ'ব, 90 ডিগ্ৰীতকৈ কি হ'ব, 90 ডিগ্ৰীতকৈ তোমাৰ ডাঙৰ, 90 ডিগ্ৰীতকৈ ডাঙৰ। তো সেইকাৰণে ইয়াক কি বুলি কোৱা হয়, স্থূলকোণী ত্ৰিভুজ বুলি কোৱা হয়। সো প্ৰথম আছিল কি, সমকোণী ত্ৰিভুজ। সো কোনো এটা ত্ৰিভুজৰ যিকোনো কোণ এটাৰ মান কিমান ডিগ্ৰী হ'ব লাগিব, 90 ডিগ্ৰী হ'ব লাগিব। তাৰপিছত ছেকেণ্ড নম্বৰ আছে সূক্ষ্মকোণী ত্ৰিভুজ। সো সূক্ষ্মকোণী ত্ৰিভুজ কাক কোৱা হয়, যিকোনো এটা ত্ৰিভুজ যাৰ প্ৰতিটো কোণৰ মান কিমান হ'ব, 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব। আৰু স্থূলকোণী ত্ৰিভুজ হৈছে যিকোনো এটা ত্ৰিভুজ যাৰ যিকোনো কোণ এটাৰ মান কিমান ডিগ্ৰী হ'ব লাগিব, 90 ডিগ্ৰীতকৈ বেছি হ'ব লাগিব, তেতিয়াহ'লে তাক কি বুলি ক'ব, স্থূলকোণী ত্ৰিভুজ বুলি কোৱা হ'ব। এতিয়া আমি আলোচনা কৰিম বাহু হিচাপে। মই আগতে কোৱাৰ দৰে কোণ হিচাপে 3 প্ৰকাৰ আছিল আৰু বাহু হিচাপে 3 প্ৰকাৰ আছে। সো নম্বৰ 1 সমবাহু ত্ৰিভুজ, নম্বৰ 2 হ'ব সমদ্বিবাহু ত্ৰিভুজ, নম্বৰ 3 বিষম বাহু ত্ৰিভুজ। সো এই 3 প্ৰকাৰৰ ত্ৰিভুজ পোৱা যায়, সমবাহু, সমদ্বিবাহু আৰু বিষম বাহু। সমবাহু ত্ৰিভুজ মানে হ'ল এনেকুৱা এটা ত্ৰিভুজ যাৰ প্ৰতিটো বাহুৰ মাপ কি হয়, সমান হয়, এ বি চি। তাৰমানে এইটো বাহু গোটেই এটা সমান হ'ব লাগিব, এ বি সমান, বি চি সমান, কি হ'ব, এ চি, প্ৰতিটো বাহুৰ মান কি হ'ব লাগিব, সমান হ'ব লাগিব। সো সমান যদি হয় এইটো ক'ব সমবাহু ত্ৰিভুজ বুলি ক'ব। তাৰপিছত আমি ছেকেণ্ড নম্বৰত আহিছোঁ সমদ্বিবাহু ত্ৰিভুজ। সমদ্বিবাহু ত্ৰিভুজ কাক কোৱা হয়, যদি কোনো এটা ত্ৰিভুজৰ দুটা বাহু কি হয়, দুটা বাহুৰ যোগ সমান হয়, ধৰা হ'ল পি কিউ আৰ, ইয়াৰে পি কিউ আৰু পি আৰ এই দুটা বাহু যদি সমান হয়, পি কিউ সমান কি পি আৰ, দুটা বাহুৰ মান যদি সমান হয় তেতিয়াহ'লে আমি এই ত্ৰিভুজটোক কি বুলি ক'ম, সমদ্বিবাহু ত্ৰিভুজ বুলি ক'ম। সো ইয়াত পি কিউ আৰু পি আৰ কি আছিল, সমান আছিল, গতিকে আমি কি বুলি ক'ম, এই ত্ৰিভুজটোক সমদ্বিবাহু ত্ৰিভুজ বুলি ক'ম। তাৰপিছত আমি এইটো আলোচনা কৰিম বিষম বাহু ত্ৰিভুজ। বিষম বাহু ত্ৰিভুজ মানে এনেকুৱা এটা ত্ৰিভুজ যাৰ প্ৰতিটো বাহুৰ মান বেলেগ বেলেগ। সো পি কিউ আৰ ইয়াৰে এইটো বাহু কোনো এটা বাহু কি নাই
মানে বেলেগ বেলেগ মাপ কেইটা ইয়াৰ যোগ কেইটা কি আছে বেলেগ বেলেগ এই কোনো এটা বাহু আন এটা বাহুৰ লগত কি নহয় সমান নহয় গতিকে আমি এই ত্ৰিভুজটো কি বুলি কম বিষম বাহু ত্ৰিভুজ বুলি কম সো বিষম বাহুত কোনো এটা বাহু সমান নহয় সমদ্বি বাহু ত্ৰিভুজত কি হয় দুটা বাহু কি হয় সমান হয় আৰু সমবাহু ত্ৰিভুজত কি হয় তিনিটা বাহু গোটেই তিনিটা বাহু কি হয় সমান হয় গতিকে আমি ইয়াক কি বুলি কওঁ সমবাহু ত্ৰিভুজ বুলি কওঁ এতিয়া আমি আলোচনা কৰিম দুটা ত্ৰিভুজ কেতিয়া সৰ্বসম হয় সৰ্বসম বা সৰ্বাংগ সম বুলিও কোৱা হয় নম্বৰ 1 দি আছে বা কো বা সো বা মানে বাহু হয় কো মানে কি হয় কোণ নহয় ঠিক আছে বাহু কোণ বাহু সো মই ইয়াত কি লিখো বা কো বা তো দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদিহে মই ইয়াত চিত্ৰটা কি লৈছো সাপোজ এনেকুৱা দুটা কি আছে ত্ৰিভুজ আছে হয় এইটো হল এ বি সি আৰু এইটো আছে পি কিউ আৰ তেতিয়া হলে বা ও বা সত্তমতে এই দুটা ত্ৰিভুজ সৰ্বাংগ হ'ব যদি বাহু এইটো সাপোজ 5 সেমি আছে আৰু এইটো যদি 5 সেমি থাকে আৰু এইটো কোণ যদি 30 ডিগ্ৰী হয় এইটো যদি 30 ডিগ্ৰী হয় এইটো যদি তোমাৰ 4 সেমি আছে আৰু এইটো যদি 4 সেমি আছে তেতিয়া হলি চাবাচোন ইয়াৰে এইটো বাহু আৰু এইটো বাহু কি হ'ব সমান 5 সেমি তেতিয়া হলে কি হ'ব এ বি সমান পি কিউ আৰু এই কোণটো বি কোণ বি টো এইটো ত্ৰিভুজৰ কোণ বি সমান এইটো ত্ৰিভুজৰ কি আছে কোণ কিউ এই দুটা কোণ কি আছে সমান আছে আৰু ইয়াৰ কি দি আছে বি সি সমান কি দিছে কিউ আৰ এইটো ত্ৰিভুজৰ কাৰণে কিউ আৰ এইটো ত্ৰিভুজ এ বি সি ত্ৰিভুজটো আৰু পি কিউ আৰ ত্ৰিভুজটোৰ এ বি বাহুটো সমান এইটো ত্ৰিভুজৰ পি কিউ লগত সমান আৰু বি কোণটো আৰু ইয়াৰে এইটো ত্ৰিভুজৰ কিউ কোণটো কি আছে সমান আছে তাৰ পিছত আছে এই বি সি বাহুডাল কিউ আৰ বাহুৰ লগত কি আছে সমান আছে সো প্ৰথম সূত্ৰ অনুসৰি চোৱাচোন এইটো কি আছিল বাহু হয়নে এইটো কি আছিল কোণ এইটো কি আছিল বাহু ঠিক আছে সো বাহু কোণ বাহু সূত্ৰটো ত্ৰিভুজটা কি হ'ব জানানে সৰ্বাংগ সম বুলি কৈছে সো ত্ৰিভুজ এ বি সি সৰ্বাংগ সম চিন্তা এনেকৈ দিয়ে এই ব্ৰাছ লোৱা বুলি ভাবা ব্ৰাছৰ ওপৰত কলগেট বা টুথপেষ্ট লোৱা বুলি ভাবা তোমালোকে তেতিয়া হলে এইটো চিহ্ন কি বুলি কয় সৰ্বাংগ সম ত্ৰিভুজ এ বি সি সৰ্বাংগ সম বা সৰ্বসম ত্ৰিভুজ পি কিউ আৰ ঠিক আছে সো এইটো তোমালোকে বুজিবলা যে বাহু কোণ বাহু সমান হলে কি দুটা ত্ৰিভুজ কি বুলি কোৱা হয় সৰ্বাংগ সম বুলি কোৱা হয় এই হয়তো কোণ ও বা কো দ্যাট মিন্স কোণ বাহু কোণ মানে কি হয় এনেকুৱা ধৰণৰ দ্বিতীয়টো মই আলোচনা কৰিছো তোমালোকৰ লগত যদি এনেকুৱা এটা ত্ৰিভুজ আছে সাপোজ এইটো হল এম এন ও এইটো হল এস টি কিউ ঠিক আছে সো এই দুটা ত্ৰিভুজৰ যদি এম কোণটো এইটো কোণটো আৰু এইটো কোণটো যদি সমান হয় তাৰ পিছত যদি এই বাহুটো আৰু এই বাহুটো যদি সমান হয় আৰু শেষত এই কোণটো আৰু এই কোণটো যদি সমান হয় তেতিয়া হলে আমি কি বুলি কওঁ প্ৰথম চোৱা কোণ সমান কালৰ যে কোণ লৈছে সো কোণ তাৰ পিছত আছে কি যে বাহু সমান আছে তাৰ পিছত কি আছে কোণ আৰু কোণ সমান আছে এই দুটা ত্ৰিভুজ তেতিয়া হলে আমি দুটা ত্ৰিভুজ কি বুলি কম এম এন ও সৰ্বাংগ সম কি বুলি কম এস টি কিউ এই দুটা ত্ৰিভুজ কি বুলি কম সৰ্বাংগ সম বুলি কম কি সূত্ৰ অনুসৰি যে ইয়াৰে কো বা কো এই দুটা কোণ সমান বাহু দুটা সমান আৰু কোণ দুটা সমান তাৰমানে এই সেকেন্ড নিয়ম অনুসৰি কোণ বাহু কোণ সূত্ৰ অনুসৰি ত্ৰিভুজটা কি হ'ব সৰ্বাংগ সম বা সৰ্বসম হ'ব ঠিক আছে তাৰপিছত তোমালোকে এইখিনি নিশ্চয় বুজিবা কোণ বাহু দুটা কোণ দুটা ত্ৰিভুজৰ যদি কোণ দুটা সমান হয় আৰু বাহুৱে যিকোনো এটা বাহু সমান হয় তাৰপিছত যদি দুটা ত্ৰিভুজৰ বাহু গোটেইকেইটা বাহু যদি সমান হয় তো বাহু গোটেইকেইটা বাহু সমান হ'লে কি বুলি কওঁ আমি ত্ৰিভুজটা সৰ্বাংগ সম বুলি কওঁ তাৰপিছত 5 নম্বৰটো সম এইটো হৈছে স মানে সমকোণ ক মানে কৰ্ণ বা মানে হৈছে বাহু সো দুটা ত্ৰিভুজ সাপোজ সমকোণী ত্ৰিভুজ হ'ব লাগিব সাপোজ ইয়াত দুটা ত্ৰিভুজ আছে এটা হল এ বি সি আৰু এইটো হৈছে পি কিউ আৰ দুটা ত্ৰিভুজ আছে সো স মানে হৈছে সমকোণ তো এই কোণটো আৰু এই কোণটো সমান কাৰণ সমকোণ হলে এই কোণটো এই দুটা কোণৰ মান কি হ'ল প্ৰত্যেকই 90 ডিগ্ৰী হয় ঠিক আছে তাৰ পিছত এই কোণটো যদি 6 সেমি বুলি কৈছো এইটো যদি 6 সেমি হয় তাৰ পিছত যিকোনো এটা বাহু এইটো বাহু হ'ব পাৰে এইটো বাহু যদি 4 সেমি হয় এইটো বাহু যদি 4 সেমি হয় তেতিয়া হলে তোমালোকে লিখিব পাৰা সমকোণ মানে কি কোণ বি সমান কোণ কিউ এইটো কোণ আৰু এইটো কোণ সমান তাৰ পিছত আছে কৰ্ণ কোণ আছে এসি সমান এইটো কৰ্ণ কোণ আছে পি আৰ তাৰ পিছত কি আছে বাহু যিকোনো এটা বাহু ইয়াতে আছে বিসি ইয়াতে আছে কি আছে
কিউ আৰ এই তিনিটা চৰ্ত মতে চাবাচোন সমকোণ এইটো আছিল কৰ্ণ এইটো আছে যিকোনো এটা বাহু তেতিয়াহ'লে ত্ৰিভুজ দুটা কি হ'ব ত্ৰিভুজ এ বি চি সৰ্বাংগসম বা সৰ্বসম ত্ৰিভুজ পি কিউ আৰ তো কি চৰ্ত অনুযায়ী হ'ল স ক বা ঠিক আছে সো সমকোণ দুটা ত্ৰিভুজৰ সমকোণ দুটা ত্ৰিভুজৰ কৰ্ণ আৰু দুটা ত্ৰিভুজৰ বাহু সমান হোৱাৰ কাৰণে ত্ৰিভুজটা কি বুলি কম আমি সৰ্বসম হোৱা বুলি কম সো এই চৰ্তটা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ এই চৰ্তটা তোমালোকে মনত ৰাখিবা এতিয়া আমি আহিছো অনুসৰণী 7.1 সো 7.1 ৰ ফাৰ্স্ট মেথড 1 মাৰ্কস কোৱেশ্চন 1 দিয়া আছে চতুৰ্ভুজৰ ACBD AC সমান AD সো ACBD এটা চতুৰ্ভুজ হয় যেটো ইয়াত দিয়া আছে কোৱেশ্চনটো দিয়া আছে আৰু কৈছে যে AC সমান AD AC হৈছে এই বাহুটো আৰু AD হৈছে এই বাহুটো এই দুটা বাহু সমান বুলি কৈছে আৰু AB এ কোণ এক সমদ্বিখণ্ডিত কৰিছে তাৰ মানে এই বাহুটোৱে কি হৈছে কোণ এটো সমদ্বিখণ্ডিত কৰিছে অৰ্থাৎ কি হ'ব কোৱাচোন এইটো কোণ আৰু এইটো কোণ কি হ'ব কোৱাচোন এইটো কোণ আৰু এইটো কোণ সমান হ'ব ঠিক আছে তেনে প্ৰমাণ কৰিব লাগে যে আমি কি কৰিব লাগে ABC এই ওপৰৰ ত্ৰিভুজটো সৰ্বাংগসম ত্ৰিভুজ ABD এই তলৰ ত্ৰিভুজটো আমি কি বুলি প্ৰমাণ কৰিব লাগে সৰ্বাংগসম বুলি প্ৰমাণ কৰিব লাগে ঠিক সমাধান কেনেকৈ কৰিম আমি তোমালোকে ভালদৰে মন কৰিবা চাবাচোন আমাক দেখুৱাব দিছে ABC আৰু ABD এই ওপৰৰ ত্ৰিভুজটো ABC আৰু ABD এই তলৰ ত্ৰিভুজ ওপৰত আৰু তলৰ ত্ৰিভুজটো আমি কি বুলি দেখাব লাগে সৰ্বাংগসম বুলি দেখাব লাগে সো তাৰ কাৰণে সো আমি যেটো এই দুটা দেখাব লাগে এই দুটা ত্ৰিভুজে লৈ লোৱা ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABD ৰ পৰা এই দুটা ত্ৰিভুজৰ কি একে আছে তোমালোকে ভালদৰে মন কৰা ইয়াতে এই বাহুটো আৰু এই বাহুটো that means AC বাহুটো সমান কি বুলি দিছে AD মানে ওপৰৰ ABC ত্ৰিভুজৰ AC বাহুটো ABD বাহুৰ AD বাহুৰ সমান হয় নে নহয় এইটো বস্তু কি আছে দিয়া আছে নহয় নে তাৰ পিছত তোমালোকে ভালকৈ মন কৰা এই কোণটোৰ এইটো কোণৰ এই কোণটোৰ AB এডাল কি আছে সমদ্বিখণ্ড অৰ্থাৎ এই কোণটো আৰু এই কোণটো কি হ'ব সমান হ'ব সো এইটো কোণৰ নামটো কি লিখিব পাৰো তোমালোকে BAC সমান কি লিখিবা BAD কিয় সমান কাৰণ AB ডাল হৈছে কোণ A ৰ কি কোণ A ৰ সমদ্বিখণ্ড ঠিক আছে এইটো কথাও দিয়া আছে আমাক দিয়া আছে নে সো এই যেটো এডাল সমদ্বিখণ্ড তিতা হলে কি হ'ব এইটো কোণ আৰু এইটো কোণটো কি হ'ব সমান হ'ব সো এইটো কথা লিখিব তাৰ পিছত তোমালোকে ভালদৰে মন কৰা ABC ত্ৰিভুজৰ এই বাহুটো উঠাইছো এই বাহুটো AB বাহুটো আৰু ABD এই ত্ৰিভুজৰ এই বাহুটো চোৱাচোন এডালে বাহু হয় নে নহয় that means AB সমান কি হ'ব AB কাৰণ AB ডাল ওপৰৰ ত্ৰিভুজটো AB ডাল আছে তলৰ ত্ৰিভুজটো কি আছে AB ডাল আছে এইটো কোৱা হয় সাধাৰণ বাহু ঠিক আছে সাধাৰণ বাহু বুলি কোৱা হয় তেতিয়াহ'লে এই ত্ৰিভুজটো আমি কি বুলি ক'ব পাৰো ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ ABD কোনটো সূত্ৰ অনুযায়ী হৈছে চাবাচোন ইয়াতে আছে বাহু এইটো আছে কোণ এইটো আছে কি বাহু তাৰ মানে বাহু বা ও বা সত্যতে এই দুটা ত্ৰিভুজ কি হ'ব সৰ্বাংগসম আমাৰ যিখিনি প্ৰমাণ কৰিব আছে আমি এইখিনি প্ৰমাণ কৰিলো আৰু তাৰ পিছত দিয়া আছে BC আৰু BD ৰ সম্পৰ্কে তুমি কি ক'বা চাবাচোন BC হৈছে এই বাহুটো উঠা হৈছে আৰু BD হৈছে এই বাহুটো যেহেতু এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বাংগসম হয় এই দুটা ত্ৰিভুজ কি হ'ব জানানে সমান হ'বই লাগিব কাৰণ দুটা সৰ্বাংগসম ত্ৰিভুজৰ কি হয় তোমালোকৰ বিপৰীত বাহুবিলাক মানে অনুৰূপ বাহুবিলাক কি হয় সমান হয় অৰ্থাৎ যেহেতু এইটো আৰু এইটো সৰ্বাংগসম তেতিয়াহ'লে BC আৰু BD কি হ'ব সমান হ'ব তাই কেনেকৈ লিখি দিলে হ'ব BC সমান BD সো এতিয়া আমি আহিছো কোৱেশ্চন নম্বৰ 2 লৈ সো কোৱেশ্চন নম্বৰ 2 কি দিয়া আছে তোমালোকে ভালদৰে মন কৰিবা কোৱেশ্চন নম্বৰ 2 দিয়া আছে ABCD এটা চতুৰ্ভুজ বুলি দিয়া আছে সো চিত্ৰ তোমালোকে দেখি পাইছা যে ABCD এটা আমি চতুৰ্ভুজ আঁকি লৈছো য'ত AD সমান কি আছে BC AD হৈছে এই বাহুডাল AD আৰু BC কি বুলি দিয়া আছে সমান বুলি দিয়া আছে
আৰু দিয়া আছে কোণ DAB সমান CBA DAB এই কোণটো মই অলৰেডি চিন দি ৰাখিছো ইয়াত DAB এই কোণটো সমান CBA এই কোণটো কি বুলি আছে সমান বুলি দিয়া আছে সো এই দুটা বস্তু দিয়া আছে বাহু দুটা সমান দিয়া আছে আৰু কোণ দুটা সমান দিয়া আছে তেন্তে আমি প্ৰমাণ কৰিব লাগে ত্ৰিভুজ ABD সৰ্বাংগ সম বা সৰ্বসম ত্ৰিভুজ BAC ABD ত্ৰিভুজ তোমালোকে বিচাৰি ল'ব চিত্ৰত ABD এই ত্ৰিভুজটো মই এখন হাতে ৰাখিছো ওপৰৰ এই ত্ৰিভুজটো ABD ঠিক আছে এইটো ত্ৰিভুজৰ কথা কৈছো মানে এইটো ত্ৰিভুজৰ ABD হয়নে তোমালোকে ভালদৰে মন কৰিবা ABD ত্ৰিভুজ আছে এইটো ABD ত্ৰিভুজ সৰ্বাংগ সম BAC মানে হৈছে এইটো BAAC এইটো ত্ৰিভুজ এইটো ত্ৰিভুজ আমি কি বুলি লিখাব লাগে সৰ্বাংগ সম বুলি বা সৰ্বসম বুলি আমি দেখুৱাব লাগে সো ইয়াৰ আমি সমাধান কৰিম এতিয়া সো সমাধান যে দুটা ত্ৰিভুজ সৰ্বসম কৰি কৰিছে আমি সেই দুটা ত্ৰিভুজ লৈছিলো লং ত্ৰিভুজ ABD আৰু ত্ৰিভুজ BAC ৰ পৰা আৰু এই দুটা ত্ৰিভুজৰ কি কি সমান আছে আমি হেতু সাম প্ৰথমতে চাবচোন তোমালোকে ABD ত্ৰিভুজৰ এই বাহুটো হয়নে আৰু BAC ত্ৰিভুজৰ এই বাহুটো এইটো বাহু আৰু এইটো বাহু সমান আছে সো আমি এইটো কথা লিখিম AD সমান কি লিখিম BC কাৰণ এইটো কি আছে দিয়া আছে হয়নে তাৰপিছত সেকেন্ড চাম আমি এই কোণটো কথা কৈছো ABD ত্ৰিভুজৰ এই কোণটো তোমালোকে ইয়াত দিয়া আছে যে DAB এই কোণটো কাৰ সমান দিয়া আছে BAC ত্ৰিভুজৰ CBA এই কোণটো সমান বুলি দিয়া আছে তাৰমানে যদি মই এইটো যদি আঁতৰাই ৰাখো এই কোণটো কথা কৈছো আৰু ইফালে যদি এইখিনি মই গুচাই দিওঁ এই কোণটো কথা কৈছো এই দুটা ত্ৰিভুজৰ পৰা এই দুটা কোণ কি আছে সমান আছে সো লিখি দিয়া DAB সমান কোণ CBA এইটো কথাও কি কৰা আছে দিয়া আছে আমাৰ দিয়া আছে তাৰপিছত চাবা তোমালোকে এই ত্ৰিভুজটোৰ ADB ত্ৰিভুজটোৰ এই বাহুটো হয়নে আৰু BAC ত্ৰিভুজৰ এই বাহুটো দুটা এই বাহুটো ওপৰ এইটো ত্ৰিভুজটো আছে আৰু BAC এইটো ত্ৰিভুজটো এই বাহুটো আছে তাৰ মানে দুটা ত্ৰিভুজৰে এই বাহুটো দ্যাট মিন্স AB বাহুটো কি হ'ব সমহতীয়া বাহু বা সাধাৰণ বাহু বুলি আমি কম সো AB সমান AB কাৰণ সাধাৰণ বাহু ঠিক আছে তো আমি সত্য হলো দুটা ত্ৰিভুজৰ ABD আৰু BAC ত্ৰিভুজৰ বাহু দুটা মানে বিপৰীত অনুৰূপ বাহু এজোৰ কি আছে সমান আছে অনুৰূপ কোণ এজোৰ কি আছে সমান আছে আৰু অনুৰূপ বাহু এজোৰ কি আছে সমান আছে তেতিয়া হলে ত্ৰিভুজ দুটা কি হ'ব কোৱাচোন তোমালোকে ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ BAC সো আমাক যেখিনি প্ৰথমতে প্ৰমাণ কৰিব দিছিল আমি সেইটো প্ৰমাণ কৰি দিলো তাৰপিছত সোৱা BD সমান কি বুলি ক'ব দিছে AC বুলি প্ৰমাণ কৰিছে BD সমান তোমালোক কৰিছে BD হৈছে এই বাহু এইটো হৈছে তাৰপিছত কৈছে সমান AC মানে এইটো আমি সমান বুলি আমি দেখুৱাব লাগে সো অলৰেডি আমি চাবাচোন এই ওপৰৰ ADB বা ABD এই ত্ৰিভুজটোৰ আৰু BAC এই ত্ৰিভুজটো আমি সৰ্বসম বুলি প্ৰমাণ কৰিলো তেতিয়া হলে এই ওপৰৰ এই ত্ৰিভুজটোৰ এই এটা বাহু হয় এই তলৰ BAC এই ত্ৰিভুজটোৰ কি হয় এইটো এটা বাহু হয় এই অনুৰূপ বাহু দুটা কি হ'ব নিশ্চয় চোৱা যেহেতু দুটা ত্ৰিভুজ সৰ্বসম হয় তেতিয়া হলে বাহু দুটা কি হ'ব সমান হ'ব তো এদিকে বাহু BD সমান কি হ'ব AC কাৰণ দুটা সৰ্বসম ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ কি হয় সমান হয় আৰু ইয়াক কোৱা হয় CT ঠিক আছে তাৰপিছত থাৰ্ড নম্বৰটো প্ৰমাণ কৰিব দিছে আমাক ABD সমান BAC ABD কোনটো আছে চোৱাচোন তোমালোকে ABD এই কোনটো কথা কৈছে আৰু BAC কৈছে BAC এইটো তো আগতৰে প্ৰথম এয়া ABD এইটো ত্ৰিভুজ ABD এইটো ত্ৰিভুজৰ এই কোণটোৰ কথা কৈছে BAC ত্ৰিভুজৰ এই কোণটোৰ কথা কৈছে যেহেতু ত্ৰিভুজটা সৰ্বসম গতিকে অনুৰূপ বা কোণবিলাক কি হয় সমান হয় এতেকে ABD সমান BAC যেহেতু ABD আৰু BAC ত্ৰিভুজটা কি আছে সৰ্বসম গতিকে ইহঁতৰ অনুৰূপ কোণবোৰ কি হ'ব সমান হ'ব আৰু যাক কোৱা হয় CT ঠিক আছে এতিয়া আমি আহিছো কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 কি দিয়া আছে এটা ৰেখাখণ্ড AB লৈ টনা AD আৰু BC
দুডাল সমান লম্ব আছে দেখুৱা আছে CD এ AB কি কৰিছে সমদ্বিখণ্ডিত কৰিছে সো এটা ৰেখাখণ্ড AB এটা ৰেখাখণ্ড হৈছে AB আৰু AD আৰু BC দুডাল সমান লম্ব বুলিছে সো AB এইডাল কথা হৈছে আৰু BC এইডাল আৰু এইডাল কি বুলি আছে সমান বুলি আছে তাৰ পিছত দিয়া আছে যে সমান লম্ব লম্ব মানে কি হৈছে এইটো কোণ আৰু এইটো কোণ কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় 90 ডিগ্ৰী হৈ আছে দেখুৱা আছে CD এ AB সমদ্বিখণ্ডিত কৰিছে CD হৈছে এইডাল এই CD হৈছে এইডাল কি কৰিছে বোলে এই সমদ্বিখণ্ডিত কৰিছে তাৰ মানে এইটো আৰু এইটো সমান বুলি আমি দেখুৱাব লাগে সো সমাধান আমি কেনে কৰিম তোমালোকে ভালদৰে মন কৰিবা যেটো এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ আমি এই দুটা ত্ৰিভুজ প্ৰথমে লৈ লওঁ সো এই দুটা ত্ৰিভুজৰ পৰা ত্ৰিভুজ BOC আৰু ত্ৰিভুজ AOD ৰ পৰা সো BOC হৈছে এইটো ত্ৰিভুজ আৰু AOD হৈছে এইটো ত্ৰিভুজ এই দুটা ত্ৰিভুজৰ পৰা কি একে আছে তোমালোকে ভালদৰে মন কৰা এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজত তোমালোকে ভালদৰে মন কৰি গম পাবা যে এই কোণটো আৰু এই কোণটো এই দুটা কোণ সমান হয় কাৰণ এই দুটা কোণক কি বুলি কোৱা হয় বিপৰীত কোণ বুলি কোৱা হয় দুটা ৰেখাই যদি এনে কটাকটি কৰে এই কোণটো আৰু এই কোণটো কি হয় সমান হয় আৰু এই দুটা কোণক কোৱা হয় বিপৰীত কোণ বুলি কোৱা হয় ঠিক সেইদৰে এইডাল AB আৰু CD এনে কটাকটি কৰিছে OB ক্ষেত্ৰত এইডাল এই কোণটো আৰু এই কোণটো নিশ্চয় সমান হ'ব কাৰণ এই দুটা কোণক কোৱা হয় বিপৰীত কোণ বুলি কোৱা হয় সো তোমালোকে ভালদৰে লিখা কোণ BOC সমান কোণ BOC সমান কোণ AOD এই দুটা কোণ সমান কাৰণ তোমালোকে লিখিবা ব্ৰেকেটত বিপৰীত কোণ বুলি লিখিবা কি লিখিবা বিপৰীত কোণ তাৰ পিছত তোমালোকে ভালদৰে মন কৰিবা যেহেতু এইটো কোণ আৰু এইটো কোণ 90 ডিগ্ৰী লম্ব আছিল এডাল আৰু এডাল তেতিয়াহ'লে এইটো কোণ আৰু এইটো কোণ কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় সো কোণটোৰ নাম হ'ব CBO সমান কোণ DAO CBO সমান DAO আৰু প্ৰত্যেকই কিমান ডিগ্ৰী ইহঁতৰ প্ৰত্যেকই 90 ডিগ্ৰী তো এই দুটা কোণ সমান পালো তাৰ পিছত দিয়া আছিল যে এইটো বাহু আৰু এইটো বাহু কি বুলি দিয়া আছিল সমান বুলি দিয়া আছিল তাৰ মানে কি লিখিব পৰা BC সমান কি লিখিব পৰা AD বুলি লিখিব পৰা তেতিয়াহ'লে তোমালোকে কি পাবা এই দুটা ত্ৰিভুজ কি পাবা সৰ্বাংগসম ত্ৰিভুজ BOC সৰ্বাংগসম বা সৰ্বসম ত্ৰিভুজ AOD দুটা ত্ৰিভুজ কি বলা সদৃশ বলা এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো সদৃশ নহয় সৰ্বসম এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো কি পাবা সৰ্বসম পালা ঠিক আছে যেহেতু এই দুটা ত্ৰিভুজ সৰ্বসম তেতিয়াহ'লে ইহঁতৰ অনুৰূপ বাহুবোৰ কি হ'ব সমান হ'ব নিশ্চয় তেতিয়াহ'লে নিশ্চয় এইটো বাহু আৰু এইটো বাহু কি হ'ব সমান হ'ব এতিয়াকে BO সমান AO CPCT বুলি কয় ঠিক আছে যেহেতু এইটো বাহু আৰু এইটো বাহু সমান এই দুটা বাহু যেহেতু সমান তেতিয়াহ'লে আমি কি ক'ব পাৰো এই CD ডালে এই AB টো কি কৰিছে সমদ্বিখণ্ডিত কৰিছে অৰ্থাৎ আমি কি বুলি ক'ব পাৰো যেটো বলা CDA AB কি কৰিছে সমদ্বিখণ্ডিত কৰিছে নহয়নে সো এইটোৱে আমাক প্ৰমাণ কৰিছে